কোৱেশ্চনটো হল সনাতন ধৰ্মটো কিমান বছৰ পুৰণি কি দামটো যদি মিলে আৰে মইতো মেইন যোনে কৰিছে ও ৰাইজ ভালে আছে না বাৰু যি কি নহওক তো হেল্ল' এভৰিৱান মোৰ ইউটিউব চেনেল নিবিচাৰ কল আপোনাক হলগে বম বম স্বাগতম জনাইছো তো মানে ভিডিঅ'টো বিশেষ একো নহয় বাৰু কৰবাত যাম ক'ত যাম কি কথা সবখিনি কম আপোনালোকক ভিডিঅ'ত দেখাই দিম ক'ত যাম ক'ত প্ল্যান কৰিছো তো সব গম পাব বাৰু একো নাই দুটামান বস্তু কিনিব লগা আছে ঠাণ্ডা না য'ত যাম ঠাণ্ডা জায়গা ঠাণ্ডা ঠাই তো সেই কাৰণে কেইটামান বস্তু কিনিব লগা আছে তো বস্তুখিনি কিনি লওঁ আৰু মোৰ খেতিখন এবাৰ দেখাই দিম আপোনালোকক চাব কেনেকুৱা হৈছে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো নৰ্মেল ব্লগ বিশেষ একো নাই বাৰু এতিয়া মানে যাব লাগে পটাপট বলক তো পলম নকৰে আহক ভিডিঅ'টো হিৰো হণ্ডা গাড়ী ষ্টাৰ্ট কৰিব আৰু এইখনে হ'ল মোৰ খেতি মানে ইয়াত ধনিয়া দিছোঁ এই গাজাই নেকি ইয়াত ধনিয়া দিছোঁ লাই পালেং চব সকলোখিনি দিছোঁ আৰু তাত দিছোঁ মানে কি মেইনলি তাত দিছোঁ এই বেহৰ সৰিয়হ দিছোঁ তাত আৰু মই আৰু মায়ে জলকীয়া ৰুইছোঁ তো জলকীয়াৰ পলি তো ইয়াত আছে আৰু আমাৰ মায়ে বাচি আছে মাছ চাওক সুন্দৰ এই চাওক মাছ বাচি আছে সুন্দৰ মাদাৰ কটাৰীৰে বাচি আছে মাছ খুৱাই চাব লাগে চাহ আৰু বুক ৰাইজ এই দীপাংকৰ ফোন কৰিছে মামে তো মায়ে বাচি আছে মাছ কটাৰীৰে তো কেলেই বাচিলে কটাৰীৰে মাছ খুৱাই মাদাৰ হয় নেকি দিয়ক ৰাইজ মায়ে মাছ বাচক মই বজাৰত যাওঁ ৰ'দটো এইফালে দিয়ে পৰিছে তো চাইকেল দিম মই আজি চিলাক লৈ যাওঁ বাৰু ৰাণী তুমি থাকা ৰাণীৰ মানে পিঠিখনৰ অৱস্থা নোহোৱা হৈ গ'ল একো নাই বাৰু নৰ্মেল সেই চাইকেলৰ তালাটো লগাইছোঁ নতুনকৈ 80 টকা গৈছে পেডেল পাতত 70 টকা মানে কি ক'ম আৰু দাম হে আৰু সকলোকে 2023 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এডভান্স আৰু ভোগালী বিহু আহি আছে মোবাইলটো খুব কপছে ইটা গাঁঠিত দিব লাগিব আৰু যি কি নহওক ভোগালী বিহুত আমাৰ হ'ব এইবাৰ তো গৈ আছোঁ বস্তু কিনিবলৈ বলক আৰু পল্লৱহঁতৰ ঘৰত আহিলোঁ এইটো চাওক অৰি এই চাওক মোৰ তাতে কেনেকৈ আছে চাওক অৰি এইফালে অৰি এইটো অৰি চাওক বুকৰ মাজত সোমাই যায় ই অৰি কি অৰি চাওক কেনেকৈ আছে অৰি আহা কি লাগে অৰি এই চাওক মই যাওঁ আহা আৰু মানে আমাৰ এই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ময়ো পঢ়িছিলোঁ ইয়াত খুব ধুনীয়াকৈ চাওক ইমান ধুনীয়াকৈ অংকন কৰিছে কোনে বা অংকন কৰিছে নাজানো আৰু এইপিনেও কৰিছে তো যোনে কৰিছে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক আৰু মানে ইয়াত পিক চিক নেপেলাব দিয়ক মানে একদম ৰিকুৱেষ্ট মোৰ ফালৰ পৰা আৰু হঠাৎ লগ পালোঁ চৈলেণ্ডা তো চৈলেণ্ডাই মানে চাহ খাব মাতিলে আৰু চাহটো খাব লাগিব চাহ মেইন চৈলেণ্ডা চাহ মেইন বাৰু যি কি নহওক তো এটা চৈলেণ্ডা কথা হ'ল আপুনি অকণমান উঠি দিয়ক মানে আমাৰ এই হাই ছেকেণ্ডাৰীখনত খুব ধুনীয়া এটা বস্তু আঁকিছে আৰু ছাত্ৰ ছাত্ৰী আঁকি থকা সময়ত মই চাবও গৈছোঁ আৰু খুব ভাল লাগিছে তাতে পঢ়ি থকা ছাত্ৰ ছাত্ৰী আচ্ছা মইতো সুধিছিলোঁ ক'ত শিকিছে তোমালোকে তেওঁলোকে কৈছে যে শিকা নাই ক'তো আমি নিজে চাইয়ে শিকা এজনে কৈছে মই 10 বছৰ হ'ল আজি আঁকি আছোঁ খুব ভাল লাগিল তেওঁলোকে নিশিকাকে যে ইমান দূৰ আগবাঢ়িছে এনেকুৱা এটা ফ্ৰণ্ট ঠাইত আৰু আপোনালোকে সদায় মনত ৰাখক মই ল'ৰা ছোৱালীখিনিক কৈছোঁ পিক নেপেলাব দিয়ক একদম ৰিকুৱেষ্ট পিক নেপেলাব আপোনালোকে যি খাই থাকক কিন্তু পিক নেপেলাব হা কাৰণ এটা পিক পেলাওক কিন্তু ভাল ঠাইত পেলাওক যাৰ কাৰণে আনে মানে চাৰ্জ নকৰে সেইটো মেইন সেইটো কথা আৰু এই যে পিক পেলাব নালাগে তাকে লৈ নাটমণ্ডলতো নাটক এখন হৈ আছে আঙুলি বুঢ়াৰ অভিযান 24 তাৰিখৰ পৰা হ'ব 28 তাৰিখলৈকে বিভিন্ন 20খন নাটক তাৰ ভিতৰত এইখনো এখন নাটক আহিব বঢ়িয়া আহিব যাব আৰু পিক চিক নেপেলাব দিয়ক বেয়া কথা না এইটো আমাৰে বাচ্চালা নহয় বেলেগ বস্তু পেলাব নালাগে সেইটোৱে মেইন তো নেপেলাব দিয়ক একদম মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে আপোনালোকক এতিয়া চাহটো খাই লওঁ তো চাহটো এখেতৰ ফালৰ পৰা হ'ব আৰু আহিলোঁ আমাৰ ছাৰৰ দোকানত চাওক হেল্ল' ফোন আহিছে কোনোবা আপি চাপিয়ে ফোন কৰিব লাগিব আৰু দেখা আছে আৰু 24 তাৰিখ দেখা আহি আছে তোমালোকৰ আচ্ছা আৰু দেখা ভাল এক্টিং কৰি দিয়ক আমাৰ এই হেয়া কি খবৰ এই ৰ'ব ৰাইজ মই এতিয়া বহি লওঁ দিয়ক নহয়
তুমি বহুত ওখ আচ্ছা কেনে খবৰ খবৰ বিৰাট ভাল আৰু খুব ঠাণ্ডা পৰছে গতিকে ঠাণ্ডাটো এনজয় কৰি আছো বিয়া পাতা নাই এইবুলি আৰু মানে ভুল ভাবা নালাগে যে বিয়া পাতি এনজয় কৰি আছো এনে এনজয় কৰি আছো আচ্ছা এই থিয়েটাৰ কেনে চলি আছে থিয়েটাৰ বিৰাট ভাল চলি আছে বৰ্তমান গুৱাহাটীত চলি আছে চবে আহক চাওক গুৱাহাটীৰ ক'ত এইটো কৈ দিয়ক নেক্সট হেৰি তাৰিখৰ পৰা ভিডিঅ'টো কোনদিন আহিব হেৰি তাৰিখৰ পৰা নহয় ভিডিঅ'টো কোনদিন আহিব ভিডিঅ'টো কালি আহিব পৰহিৰ পৰা কালিৰ পৰা কালি ভিডিঅ'টো আহিব কালি পৰহি চথা দিনা লখৰাত ৰাস্তাৰ কাষতে গুৱাহাটী লখৰাত চবে আহিব ৰাস্তা এটা ডাইলগ লাগে নহয় এইটো ডাইলগ পাল মই কোনটো ডাইলগ কওঁ তুমি ডাইলগ কৈ দিয়া এটা ধুনীয়া নমস্কাৰ আৰে মইতো মেইন আৰে মানে আমাৰ ইয়াৰ কেইটামান পৰ্টেল চেনেল আৰু এই পৰ্টেল চেনেল কেইটা এটা এছ'চিয়েশ্যন আছে য'ৰ মই ছেক্ৰেটাৰী মোৰ নাম জয়দেৱ ফোন দাদা মজা আছে আৰু এটা কথা মই কৈ দিওঁ এনে নাটক বা ধৰক গান শিকিলে নহয় তেজ ব্লাডত থাকিব লাগিব সেইটো বস্তু সদায় ব্লাডত থাকে অভিনয় হওক গান হওক চব লেখা মেলাৰ পৰা যাতে য'ত নাই সি একো কৰবা সেইটো হ'ল মেইন আৰু পাঠশালা ভাষাটো মেইন দেই পাঠশালা ভাষা নাইবা তথাপি অকণমান লিখিত কওঁ দিয়ক ৰাইজ আছে গানত চাই লৈছোঁ ৰ'ব ৰাইজ ভালে খাইছে আৰু মানে মই লোৱা কাপোৰ আছে বিশেষভাৱে কিন্তু মই এঠাইত যাম ফুৰিব না ক'ত যাম কি কথা এইটো পিছত কম না কি কয় দেখা এতিয়া দেখা তুমি দেখ ই তাৰমানে যাবা অলছি বহুত দূৰক কিয় কম ভিডিঅ' চাই থাকক তেতিয়া গম আৰু দেখা দেখাটো ভালে আছে না এইটো মেইন বস্তু ৰাইজ এনে ধেমালি কৰোঁ দিয়ক অলপমান ধেমালিও লাগে আৰু চাওকচোন কোনটো চিলেক্ট কৰোঁ তাকে ভাবি আছোঁ কোনটো নিম তো এইটো ভাল লাগিছে মানে এইটো ভাল লাগিছে মানে ৰেড ৰঙা না তো সেইকাৰণে ৰেড কালাৰ ভাল পাওঁ আৰু ব্লেক কালাৰ ভাল পাওঁ তো পিন্ধি চাওঁ কেনেকুৱা হয় আৰু মানে কি এতিয়া মানে ৰিলছ এটা বনাম ইনষ্টাগ্ৰামত পাব লিংকটো আছে যাব আৰু চাব আৰু আধা কামোৰা আপেলেৰে ভিডিঅ' বনাই আছো ধুব ভাইৰ তো এইটো এটা আনিছো তো কেনেকুৱা লাগে আপোনালোকক মই দেখুৱাই দিওঁ ভাল লাগিছে নে কওক এয়া চাই লওক ধুব ডাঙৰ হ'ব নেকি হা মোক গিলি দিব নেকি তো এইটো চাই আছো এটা এইটোৰ দাম প্ৰাইচ কিমান 1800 মাত্ৰ য়েছ এই ৰঙাটো চাব লাগিছিল মোৰ কাৰণে 2200 ৰাইজ দিছ ইজ ৰেড ৰঙা চাওক এইটো এটা আছে চাও কি হয় আৰু এটা আছে নাইকি এইটো নাইকি আছে নামি আছে আৰু এই বস্তুটো মালটো জব্দ হ'ব খুৰা চাহ খুৰা টপ চাহ বনাই খুৰাই খুৰা চাহ খুৰাই একদম কাকি দিয়া চাহ চাহ গৰু উঠিলে চাহ খুৰাই বনাই চাওক খুৰাক চাই লওক 5 টকাত চাওক তো এতিয়া দিনত 5 টকা ইলাচি দিয়া আছে 5 টকাত ক'ত চাওক মাল পোৱা ৰাইজ পোৱা মাল আনছি ৰাইজ চাওক এক পিচ নাকি হ'ব বাৰু এতিয়া মানে এইটো এই তিনিটা চালো তো এই কোৱালিটি চাই লওক তো মই এইটো পিন্ধি আপোনালোকক দেখাই দি আছো ৰ'ব নিপে আমাৰ ট্ৰাই কৰি আছে জেকেট নাইকি দেখক চাওকচোন মালটো কেনেকুৱা হ'ব ফেন্টাস্টিক দীপ ফেন্টাস্টিক তো বাইক ৰাইড কৰি যাম না তো এইটোতে পিন্ধি যাওঁ বম ভাল লাগিব কিন্তু এটা কথা মই ভাবি আছো কি দামটো যদি মিলে আৰু কমাই দিয়ে ভাই মাৰো যে আৰু যি কি নহয় কিবা এটা লৈ ল'ম কোনটো ল'ম সেইটো নেক্সট ভিডিঅ'ত গম পাব হ'ব দিয়ক হ'ব দিয়ক কিবা এটা ল'ম দিয়ক ইয়াক চাওক দাড়ি আৰু চাওক ই ইমান বদমাছ মানে ই অকলে মানে খালে অকলে মালপোৱাখন খালে মোক একো নিদিলে মোক সুধা চাহ হয়তো এই গাৰ্লফ্ৰেণ্ডৰ নামটো কি আছিল নিকিতা নিশা ও মাই গড নিশা তুমি এই ভিডিঅ'টো চাই আছা এটা কমেন্ট কৰি দিবা নিশা আই লাভ নিশা প্ৰেমৰ নিশা ধচি দিও কি ৰাইজ তাইক নিশা লাগি দিছি দিয়া প্ৰাইচ মৰে নাই মই সিংগুল তো বজাৰ কৰি ললো ধুব ভাই তাতে আহিলো আহি দোকান চকানত মানে অলপ কিবা কিবি কিনিলো বাৰু যি কি নহওক এতিয়া মানে কি কৰিম এতিয়া মানে আৰু ঘৰত যাওঁ এইটো ক'ত থৈছাই
এতিয়া মানে ঘৰত যাওঁ ঘৰত কিবা কিবি কাম আছে অকণমান মাকো দেখুৱাই দিওঁ মাৰ লগতো অলপমান কথা পাতিম নাই কিয় য়েছ তো বলক গাইজ মোক গৈ থাকোঁ মানে চাব লাগিব কথাটো হ'ল কি মাঘ বিহু উৰুকা ৰাতি বিহুৰ উৰুকা ৰাতি য়েছ আমাৰ গজালি কলেজৰ ফিল্ডত এখন বিশাল ভোজ ভাত পাতা হৈছে ভোজ ভাত মানে আমি ফ্ৰেণ্ডলি কেইটামান লগৰ ল'ৰা লগ হৈ পেলাই এতিয়া যদি কোনোবাই খাব খোজে বিচাৰে যদি আমি একেলগে লগ হৈ খাম আহিব পাৰে যোগদান কৰিব পাৰে কোনো কথা নাই পইচাটো কাই দিব আৰু আগবাঢ়ি দিব পইচা আগবাঢ়ি দিব তো ৰাইজ তো ক'ত যাওঁ হয়তো গম পোৱা নাই আপোনালোকে তো ধ্ৰুৱ ভাইয়ে ইজৰা মোক মানে গিফ্ট দিছে ইজৰা গিফ্ট দিলে ধ্ৰুৱ প্লিজ স্মাইল ছাৰ কওক নাযায় আপুনি ৰাইজ এবাৰ পিন্ধি দেখাই দিওঁ মই মানে আপোনালোকক ৰ'ব দেই পিন্ধি আছোঁ মই ৰ'ব ৱাইড এংগল কৰি দিওঁ ভালে খাইছে না ৰাইজ গুলি এই চাওক ৰাইজ চাহ চক্ৰা বাৰু যদি এনেকুৱা চশমা লাগে আপোনালোকক তো ধ্ৰুৱ ভাই দোকানত আহি যাব মনষ্টাৰ তো আপোনালোকে গমেই পায় মই ভিডিঅ' বনাইছোঁ আহি যাব আৰু আহি পেলাই ঘৰ মাই কি বনাইছে ডাইৰেক্ট পাকঘৰলৈ আহিলোঁ অ' মাই গড নিচলা মাছ চাওক আমাৰ পিনে বাৰু নিচলা মাছ বুলি কয় আপোনালোকৰ পিনে কি বুলি কয় ক'বচোন টেষ্টি হে মজা আৰু মায়ে বানি আছে ডাঙৰ মাছ সৰু মাছ আৰু চাওক মায়ে পূৰা একদম চশমা মাৰি চাওঁ মা চাওঁ তো ৰাইজ কেনেকুৱা হৈছে কেনেকুৱা দেখা হৈছে মাক কৈ দিয়ক চাওক চাওঁ চাওঁ বঢ়িয়া চাওক মিনি মিনিক চাওক আৰু গুড মৰ্ণিং সকলোকে মানে ৰ'ব সূৰ্যৰ পোহৰটো এতিয়া আছে যোৱাকালি ভিডিঅ' কৰা নহ'ল মানে ভিডিঅ' বিশেষ একো নাছিলে কাৰণ সকলো বজাৰ চজাৰ হৈ গ'ল আৰু পৰহি গৈ আছোঁ অৰ্থাৎ শুক্ৰবাৰে গৈ আছোঁ এঠাইত আৰু কথাটো হ'ল কি আজি এটা কুৱেশ্যন সুধিম যোনে শুদ্ধ এনচাৰ দিব পাৰে মানে নেক্সট ভিডিঅ'ত যোনে কমেণ্ট কৰে ধৰক শুদ্ধ এনচাৰ দিয়ে তো দেখুৱাই দিম ইনষ্টাগ্ৰামতো আপোনালোকে ৰিপ্লাইটো দিব পাৰিব আৰু ইয়াতো কমেণ্টটো ৰিপ্লাইটো দিব পাৰিব আৰু যি কি নহওক মানে ক'ব পাৰিব এনচাৰটো দিব পাৰিব য'তে নহ'লেও ইনষ্টাগ্ৰামৰ আইডিটো আছে তো কুৱেশ্যনটো হ'ল সনাতন ধৰ্মটো কিমান বছৰ পুৰণি একদম সহজ কুৱেশ্যন সুধিছোঁ আপোনালোকক তো কৈ দিয়ক আৰু বিশেষ একো নাই আৰু খেতিখন চাইছোঁ অলপমান পানী দিব লগা আছে তো পানী দিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মানে ভিডিঅ'টো আপলোড দিব যাওঁ না কি কয় ৰাইজ